281 ওঠত মানে আজি কাটনীয়া পাৰত এখন সভা হৈছিলে। এই সভাত আচলতে মহিলাসকলক উদ্দেশ্যে আমি কিছু কথা ক'লোঁ। আচল নিৰ্বাচনী কেন্দ্ৰিক সভাই হয় যদিও আমি আঁচনি সম্পৰ্কে তেখেতসকলক এটা অৱগত কৰিলোঁ। লগতে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী আমাৰ বিজেপি দলৰ শ্ৰদ্ধাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ এইবাৰ এই সমষ্টিৰ প্ৰাৰ্থী আৰু তেখেতক সমূহ ৰাইজক সমৰ্থন দিয়াৰ কাৰণে আমি আহ্বান এটা কৰিলোঁ। কিন্তু তাৰ পূৰ্বে তেখেতসকলে সিদ্ধান্ত লৈছে যে এইবেলি আমি ভাৰতীয় জনতা প্ৰাৰ্থীক আমি ভোট প্ৰদান কৰিম আৰু এইটো আমাৰ কাৰণে শুভ লক্ষণ। কাৰণ কিয়নো এই অঞ্চলত আজি বছৰ বছৰ ধৰিয়ে কংগ্ৰেছে প্ৰতাৰণা কৰিছিলে, কিন্তু ৰাইজ মুকলিভাৱে ওলাই আহিছে। আমি আহ্বান কৰা নাছিলোঁ, কিন্তু তেখেতসকলে নিজে ওলাই আহিছে যে আমি প্ৰতাৰক কংগ্ৰেছ দলক এইবাৰ আমি শিক্ষা দিম। আৰু তাৰ ফলশ্ৰুতিত আজি বিশেষকৈ আপোনালোকে দেখিবলৈ পাইছে পুৰুষতকৈ মহিলা বেছি। আৰু যেতিয়া আপোনালোকে জানিব মহিলা ওলাই আহে তেতিয়া দেখিব যে দিলীপ শইকীয়া সৰ্বাধিক ভোটত বিজয়ী হ'ব। আজিৰ সভাই তাৰ প্ৰমাণ। মই ভাবোঁ কি যে প্ৰতিদ্বন্দ্বীটো নাই, কিমান ভোটত বিজয় হ'ব ক'ব পৰা নাযায়। যেতিয়া প্ৰতিদ্বন্দ্বী হয় ভোটৰ কথাটো উল্লেখ থাকে, তে কেণ্ডিডেটে দেখা পোৱা নাই যে দৰং ওদালগুৰি সমষ্টিত কোনটো দলৰ কোনটো কেণ্ডিডেট খবৰে নাই। তাৰ কাৰণে আমাৰ হিচাপতে গণ্ডগোল লাগিছে। ফেক্টৰটো নহয়, ফেক্টৰ একেবাৰে নহয়, কোনো এটা পাৰ্টীয়ে ফেক্টৰ নহয়, কিন্তু গণতান্ত্ৰিক এটা পদ্ধতি আছে যাৰ কাৰণে আমি নিৰ্বাচন খেলিবলৈ ওলাইছোঁ। আৰু সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বাচন খেলাৰ একমাত্ৰ কাৰণটো হ'ল গণতান্ত্ৰিক এটা ব্যৱস্থা। আৰু তাৰ সমান্তৰালভাৱে দৰং ওদালগুৰিটো আপোনাৰ নিৰ্বাচনী আমি প্ৰচাৰ চলাইছোঁ, কাৰণ আমি গণতন্ত্ৰক সন্মান কৰোঁ আৰু ৰাইজক আহ্বান কৰিছোঁ যাতে সৰ্বাধিক ভোটত যাতে আপোনাৰ দিলীপ শইকীয়া বিজয়ী হয়। আৰু আমি ইলেকশ্যনত এইকাৰণে আহিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কিমান মানুহে মৰম কৰে সেইটো চাবৰ কাৰণে এইবাৰ নিৰ্বাচন কাৰো লগত প্ৰতিদ্বন্দ্বিতা নহয়। আজি কিমান মানুহ যোগদান কৰিলে? আজি প্ৰায় 100ৰ প্ৰায় 150 মানুহ আপোনাৰ যোগদান কৰিছে। তাতোকৈ ভাল খবৰ মহিলা যোগদান কৰিছে। পুৰুষসকলক এইবাৰ কৈছে যে আপোনালোকে আপোনাৰ আগত নাযাব, যি ভুল হৈ গ'ল আৰু এইবাৰ আমি শুদ্ধ পথত ওলাই আহিছোঁ। সেইকাৰণে আমি ভাবিছোঁ এইবাৰ দিলীপ শইকীয়া সৰ্বাধিক ভোটত, অৰ্থাৎ যিমানকেইটা সমষ্টি আছে তাতকৈ এইটো সমষ্টিতে অধিক ভোটত বিজয়ী হ'ব দিলীপ শইকীয়া। দিলীপ শইকীয়া জিন্দাবাদ। আচলতেতো এতিয়াতো ক'ব পৰা নাযায়, চিকিউৰিটি ফৰফিট হ'ব নেকি, যিটো দেখা গৈছে সেনেকুৱা যেন অনুমান হৈছে। তো ভগৱান আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ চিকিউৰিটি ফৰফিট নহওক। দিলীপ শইকীয়াতো জিকিবই, 2019তো জিকিছে 1 লাখৰ অধিক ভোটত। এইবাৰতো বহুত ভোটত এতিয়া আমি প্ৰেডিকশ্যনে কৰিব পৰা নাই নে আপোনাৰ নিৰ্বাচনৰ আগত তেওঁলোক পলাইহে জানক। আমি শুভেচ্ছা জনাইছোঁ তেখেতসকলকো। গণতন্ত্ৰত সকলো আপোনাৰ আমি ৰেচপেক্ট দি কথা কওঁ।